লক্ষ্মী মা হৈছে সুখ, শান্তি আৰু সমৃদ্ধিৰ দেৱী। শ্ৰী বিষ্ণুৰ পত্নী। তেওঁক সন্তুষ্ট কৰিবলৈ পূৰ্ণিমাৰ তিথিত তেওঁক পূজা কৰা হয়। লক্ষ্মী পূজা সমগ্ৰ দেশজুৰি পালন কৰা হয় আৰু অসমতো ৰাজহুৱাভাৱে পূজা কৰা হয়। লগতে বহুতো লোকে ঘৰতে এই পূজা কৰে। কোনো ঠাইত মা লক্ষ্মীৰ মূৰ্তি আনি পূজা কৰা হয় আৰু কোনো ঠাইত ঘট পূজা কৰা হয়। কিন্তু পূজা যিয়েই নহওক, লক্ষ্মী পূজাৰ দিনা এই ভুলসমূহ নকৰিব, নহ'লে মা লক্ষ্মী অসন্তুষ্ট হ'ব আৰু আপোনাৰ ঘৰখনত বিভিন্ন অপয়া অমংগলে দেখা দিব। সেয়েহে লক্ষ্মী পূজাত কি কৰিব নালাগে সেই বিষয়ে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। দৰ্শকবৃন্দ, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে লক্ষ্মী পূজাত আমি কি কাম কৰিব নালাগে এই ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁচোন আহক। দৰ্শকবৃন্দ, লক্ষ্মী দেৱীক কোনো ধৰণৰ বগা ফুলেৰে পূজা কৰিব নোৱাৰি। ৰঙা, হালধীয়া, গোলাপ, গুলপীয়া ফুল, বগা ৰঙৰ অবিহনে ব্যৱহাৰ কৰিব পাৰি। যিহেতু লক্ষ্মী এগৰাকী বিষ্ণুৰ পত্নী, এই উৎসৱত তুলসী ব্যৱহাৰ কৰা নহয়। মা লক্ষ্মীৰ পূজাত যিদৰে বগা ফুল ব্যৱহাৰ কৰিব নোৱাৰি, ঠিক তেনেদৰে আসনত বগা বা ক'লা বস্তু ব্যৱহাৰ কৰিব নোৱাৰি। ৰঙা, গুলপীয়া আদি কাপোৰ ব্যৱহাৰ কৰিব পাৰি। বিশ্বাস মাতৃ লক্ষ্মী ইয়াতে সন্তুষ্ট হ'ব। লক্ষ্মীৰ দ্বাৰা তুলি লোৱা চাউলৰ পৰা আন কাকো চাউল দিব নোৱাৰে। পূজাৰ পিছত বহু লোকে মন্দিৰ বা ঠাকুৰৰ ঘৰত দক্ষিণ মুখত প্ৰসাদ আগবঢ়োৱাৰ কথা কয়। লক্ষ্মী পূজাৰ প্ৰসাদক না নক'ব। অলপ হ'লেও আপুনি ইয়াক আপোনাৰ মুখত ল'ব। ঢাক ঢোল লক্ষ্মী পূজাত বজাব নোৱাৰি। লক্ষ্মীয়ে বেছি শব্দ ভাল নাপায়। লক্ষ্মী পূজা কৰোঁতে কোনো ধৰণৰ ক'লা কাপোৰ ব্যৱহাৰ নকৰিব বা পিন্ধি নল'ব। দৰ্শকবৃন্দ, এইসমূহ কাম আপুনি লক্ষ্মী পূজাৰ দিনা কেতিয়াও নকৰিব। নহ'লে মা লক্ষ্মী অসন্তুষ্ট হ'ব আৰু আপোনাৰ ঘৰখনত বিভিন্ন ধৰণৰ অপয়ামংগল দেখা দিব বুলি শাস্ত্ৰত উল্লেখ আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টোত লাইক এটা দিব আৰু কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।